নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচৰ ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰসকল, আজি খণ্ডটোত দেখিবলৈ পাব নৈয়ে শাহুৱেকে নৈক কিবা এটা বনাবলৈ ক'ব আৰু নৈয়ে কিবা এটা বনাবলৈ লওঁতেনে কুণালে দেখি নৈক যে ডাক্তৰে যে সেইবোৰ কাম কৰিবলৈ মানা কৰি থৈছে সেই কথাটোক লৈ নৈক গালি পৰা দেখিবলৈ পাব। কুণালে নৈক ৰুটি বনাবলৈ নিদি কুণালে নিজে বনোৱা দেখিবলৈ পাব। আনফালে কুণালে ৰুটি বনোৱা পেহীয়েকে চাই থাকিব। এতিয়া বাৰু কুণালে ৰুটি বনোৱা দেখি পেহীয়েকৰ মনত আকৌ নতুন ষড়যন্ত্ৰ সৃষ্টি হ'ব নেকি বাৰু? জানিব পাৰিব আজি খণ্ডটো। আনফালে পেহীয়েকে কুণালৰ মাকক কুণালে যে ৰুটি বনাই আছে সেই দৃশ্যটো চাবলৈ মাতি আনিব। এতিয়া কুণালৰ মাকে কুণালৰ ৰুটি বনোৱা দেখি নৈক বেয়াকৈ ক'ব নেকি বাৰু? জানিব পাৰিব জনপ্ৰিয় দুবৰি দলিচৰ ধাৰাবাহিকখনৰ আজি খণ্ডটো। সেয়েহে ভিউৱাৰসকল, দুবৰি দলিচৰ ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচৰ ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।